আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো ওয়াৰ্ল্ড পলিটি চেনেলটোলৈ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকৰ লগত আলোচনা কৰিম 2020 বৰ্ষৰ নোবেল বঁটা প্ৰাপ্তসকলৰ বিষয়ে যিহেতু নোবেল বঁটা প্ৰত্যেক বছৰে মূল 6টা বিষয়ত প্ৰদান কৰা হয় আৰু ইতিমধ্যে সেই গুটিবোৰ বিষয়তে এই বঁটা প্ৰাপ্তসকলৰ বিষয়ে নামসমূহ ঘোষণা কৰা হ'ল গতিকে 2020 বৰ্ষৰ এই নোবেল বঁটা বিজয়ীসকলৰ বিষয়ে তেওঁলোকে যি ক্ষেত্ৰত এই বঁটাসমূহ লাভ কৰিছে কি আৰু কেনে উদ্ভাৱনৰ বাবেনো তেওঁলোকে এই বঁটাসমূহ লাভ কৰিছে সেই সকলো বিষয়তে নিজৰ মাতৃভাষাত আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম কিন্তু তাৰ আগতে অৰ্থাৎ এইবাৰৰ বিজয়ীসকলৰ বিষয়ে জনাৰ আগতে এই বঁটানো কি কেতিয়াৰ পৰা এই বঁটা প্ৰথম প্ৰদান কৰা হয় কোন কোন দিশত এই বঁটা প্ৰদান কৰা হয় আৰু কাৰ স্মৃতিতনো এই বঁটা প্ৰদান কৰি অহা হৈছে সেই বিষয়ে অলপ জানি লওঁ আহক ভিডিঅ'টো আগবঢ়োৱাৰ আগতে মই আপোনালোকৰ সৈতে ক'ব বিচাৰোঁ যে যেহেতু আমাৰ চেনেলটোৰ জৰিয়তে ইতিমধ্যে অসম আৰু ভাৰতবৰ্ষৰ বিভিন্ন কাৰেণ্ট এফেয়াৰ্স তাৰ লগতে ইণ্ডিয়ান পলিটিৰ এম লক্ষ্মীকান্তৰ যিখন কিতাপ আছে সেই কিতাপখনৰ এক সূক্ষ্ম এনালিসিস কৰি থকা হৈছে গতিকে যদিহে আপোনালোকে সেই ভিডিঅ'সমূহ চাব বিচাৰে তেন্তে মই লিংক ডেসক্ৰিপশ্যন বক্সত আৰু তাৰ লগতে আই বাটনত লিংকসমূহ দি দিম গতিকে তাৰ পৰা গৈ চাই ল'ব পাৰিব তেন্তে আহক ভিডিঅ'টো আগবঢ়াওঁ প্ৰথমতে আহক জানো সেইজন ব্যক্তিৰ বিষয়ে যিজন ব্যক্তিৰ নামত এই বঁটা প্ৰদান কৰি অহা হৈছে এই মহান ব্যক্তিজনৰ নামেই হ'ল আলফ্ৰেড নোবেল তেওঁৰ সম্পূৰ্ণ নাম হ'ল আলফ্ৰেড বাৰ্নহাৰ্ড নোবেল পেছাগতভাৱে তেওঁ এগৰাকী কেমিষ্ট এজন ইঞ্জিনিয়াৰ আৰু এজন ইনভেন্টৰ অৰ্থাৎ আৱিষ্কাৰক আছিল তেখেতৰ জন্ম হৈছিল ষ্টকহোম ছুইডেনত মন কৰিব এই প্ৰাইজসমূহ ছুইডেন আৰু নৰৱে নামৰ দেশ দুখনে দিয়ে কিয়নো যি সময়ত এই বঁটা প্ৰদানৰ আৰম্ভণি কৰা হৈছিল তেতিয়া নৰৱে আৰু ছুইডেন এখন দেশে আছিল আলফ্ৰেড নোবেলে নিজৰ জীৱনকালত কৰা আৱিষ্কাৰসমূহৰ দ্বাৰা প্ৰচুৰ ধন উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল যিহেতু তেওঁ জীৱনকালত মুঠ 355টাকৈ আৱিষ্কাৰ কৰিছিল যাৰ ভিতৰত ডাইনামাইটৰ আৱিষ্কাৰ সবাতোকৈ জনপ্ৰিয় তথা চৰ্চিত আৱিষ্কাৰ আছিল পৰৱৰ্তী সময়ত সমাজখনৰ বিষয়ে অৰ্থাৎ আমাৰ যিখন সমাজ এই সমাজখনৰ বাবে কিছু কৰাৰ মানসিকতাৰে তেওঁ মনস্থ কৰিছিল কিন্তু 10 ডিচেম্বৰ 1896 চনত তেখেতৰ মৃত্যুৰ আগতে আলফ্ৰেড নোবেলে তেওঁৰ জীৱনত আৰ্জিত ধনৰ দ্বাৰা কেইবাটাও শাখাত বিশেষকৈ ফিজিক্স কেমিষ্ট্ৰি ফিজিঅলজি অৰ মেডিচিন লিটাৰেচাৰ আৰু পিচ এই বিভাগকেইটাত বঁটা দিয়াৰ বাবে থিৰাং কৰে তাৰে ফলশ্ৰুতিত 27 নৱেম্বৰ 1895 চনত তেখেতৰ মুঠ সম্পত্তিৰ প্ৰায় 31 মিলিয়ন টকা এই বঁটাসমূহৰ বাবে সুকীয়াকৈ ধাৰ্য কৰা হয় এতিয়া আহক জানো নোবেল বঁটা প্ৰথম কেতিয়া প্ৰদান কৰা হৈছিল আৰু কি শাখাত ইয়াক প্ৰদান কৰা হয় আৰু একোটা নোবেল বঁটাত বিশেষকৈ কেনে ধৰণৰ বস্তু থাকে প্ৰথমতে আলফ্ৰেড নোবেলৰ স্মৃতিত প্ৰদান কৰা এই বঁটা প্ৰথম 1901 চনৰ 10 ডিচেম্বৰ তাৰিখে অৰ্থাৎ আলফ্ৰেড নোবেলৰ মৃত্যু দিনাৰ পৰাই প্ৰতি বছৰে প্ৰদান কৰি অহা হৈছে বিশেষকৈ প্ৰতি বছৰে অক্টোবৰ মাহৰ প্ৰথম ভাগতে এই বঁটা প্ৰাপ্তসকলৰ নামো ঘোষণা কৰি দিয়া হয় বিশেষকৈ 1969 চনত অৰ্থাৎ 1969 চনত এই বঁটা মুঠ 5টা বিষয়তহে প্ৰদান কৰি অহা হৈছিল কিন্তু 1969 চনত অৰ্থশাস্ত্ৰৰ সংযোগেৰে বৰ্তমান মুঠ 6টা শাখাত এই বঁটা প্ৰদান কৰি অহা হয় গতিকে উক্ত শাখা কেইটা হ'ল নোবেল প্ৰাইজ ইন ফিজিক্স নোবেল প্ৰাইজ ইন কেমিষ্ট্ৰি নোবেল প্ৰাইজ ইন ফিজিঅলজি অৰ মেডিচিন নোবেল প্ৰাইজ ইন লিটাৰেচাৰ নোবেল প্ৰাইজ ইন পিচ আৰু শেষত 1969 চনত নতুনকৈ সংযোজিত নোবেল প্ৰাইজ ইন ইকনমিক্স গতিকে নোবেল ফাউণ্ডেশ্যনৰ নেতৃত্বত প্ৰদান কৰে এই বঁটা ছুইডেন আৰু নৰৱে এই দুয়োখন দেশে প্ৰদান কৰে এই ক্ষেত্ৰত 6টা শাখাৰ ভিতৰত দেশ দুখনে প্ৰদান কৰা শাখাসমূহৰ ভিতৰত হ'ল যে দ্য ৰয়েল ছুইডিছ একাডেমি অফ ছায়েন্সৰ নেতৃত্বত নোবেল প্ৰাইজ ইন কেমিষ্ট্ৰি আৰু নোবেল প্ৰাইজ ইন ফিজিক্স প্ৰদান কৰা হয় তাৰ বিপৰীতে দ্য ৰিক্স বেংকৰ নেতৃত্বত ইকনমিক্সত নোবেল প্ৰাইজ তাৰ লগতে নোবেল এছেম্বলি এট দ্য কেৰোলিনস্কা ইনষ্টিটিউটৰ নেতৃত্বত নোবেল প্ৰাইজ ইন ফিজিঅলজি অৰ মেডিচিন আৰু দ্য ছুইডিছ একাডেমীৰ নেতৃত্বত নোবেল প্ৰাইজ ইন লিটাৰেচাৰ প্ৰদান কৰা হয় তাৰ লগতে দ্য নৰৱেৰিয়ান নোবেল কমিটিৰ নেতৃত্বত নোবেল পিচ প্ৰাইজটো প্ৰদান কৰি অহা হৈছে গতিকে আপোনালোকে এই বিষয়টোৰ ওপৰত গুৰুত্ব দিব যে যি 6টা শাখাত মূলত নোবেল প্ৰাইজসমূহ প্ৰদান কৰি হৈছে
কোনটো অনুষ্ঠানৰ জৰিয়তে কোন অনুষ্ঠানৰ জৰিয়তে এই প্ৰাইজসমূহ প্ৰদান কৰি হৈছে গতিকে ইয়াৰ ওপৰত বিশেষকৈ প্ৰশ্ন প্ৰায় অহা দেখা গৈছে গতিকে এই ক্ষেত্ৰত আপোনালোকে বিশেষভাৱে মন কৰিব যে কাৰ নেতৃত্বতনো এই বঁটাসমূহ প্ৰদান কৰা হয় গতিকে মনত ৰাখিব লগা কথাটোৱে হ'ল যে এই 6টা শাখাৰ কোনটো শাখাৰ বঁটা কোনটো প্ৰতিষ্ঠানৰ দ্বাৰা প্ৰদান কৰা হয় এই দুয়োখন দেশৰ এতিয়া আহিছোঁ 2020 বৰ্ষৰ নোবেল বঁটা প্ৰাপ্তসকলৰ বিষয়ে কোনে লাভ কৰিছে কোন শাখাতনো লাভ কৰিছে আৰু কি নতুন আৱিষ্কাৰ তথা উদ্ভাৱনৰ বাবেনো তেওঁলোকে এই বঁটাসমূহ লাভ কৰিছে প্ৰথমতে ফিজিঅলজি অৰ্থাৎ 2020 বৰ্ষত ফিজিঅলজি আৰু মেডিচিন শাখাত নোবেল বঁটা লাভ কৰিছে মুঠ 3জন ব্যক্তিয়ে তেওঁলোক হ'ল হাৰ্ভে জে আল্টাৰ মাইকেল হটন আৰু চাৰ্লছ এম ৰাইচ অৰ্থাৎ এই 3জন ব্যক্তিয়ে 2020 বৰ্ষৰ ফিজিঅলজি আৰু অৰ্থাৎ মেডিচিন শাখাত নোবেল বঁটা লাভ কৰিবলৈ সক্ষম হৈছে কিয় লাভ কৰিবলৈ সক্ষম হৈছে ফৰ দ্য ডিস্কভাৰী অফ হেপাটাইটিছ চি ভাইৰাছ এতিয়া মন কৰিব যে তেওঁলোকে হেপাটাইটিছ চি ভাইৰাছটোহে আৱিষ্কাৰ কৰিছে চি ভেকচিনটো আৱিষ্কাৰ কৰা নাইকিয়া কিন্তু গতিকে ভুল নকৰিব যে হেপাটাইটিছ চি ভাইৰাছৰ ভেকচিন আৱিষ্কাৰৰ কাৰণে তেওঁলোকক নোবেল বঁটা প্ৰদান কৰা হোৱা নাই তেওঁলোকক নোবেল বঁটা প্ৰদান কৰা হৈছে হেপাটাইটিছ চি ভাইৰাছটো আৱিষ্কাৰ কৰাৰ বাবেহে আৰু এই 3জন ব্যক্তিয়ে বিশেষকৈ আমেৰিকাৰ বৈজ্ঞানিক বিশেষভাৱে মানৱ দেহত যি লিভাৰ কেঞ্চাৰ হোৱা দেখা যায় সেই লিভাৰ কেঞ্চাৰ বিশেষভাৱে হেপাটাইটিছ চিৰ ফলশ্ৰুতিতে হোৱা দেখা যায় আৰু ইয়াৰ কোনো ভেকচিন কিন্তু এতিয়ালৈকে আৱিষ্কাৰ কৰা হোৱা নাইকিয়া গতিকে এইখিনিতে এটা মন কৰিবলগীয়া কথা যে যেহেতু আজিলৈকে এই ভাইৰাছটো আৱিষ্কাৰ হোৱা নাছিল গতিকে এই 3জন ব্যক্তিৰ নেতৃত্বত যেহেতু বৰ্তমান ভাইৰাছটো আৱিষ্কাৰ কৰা গ'ল তেন্তে অনতি পলমে অৰ্থাৎ অনাগত দিনত এই হেপাটাইটিছ চি ভাইৰাছটোৰ ভেকচিনো যে আমাৰ উপলব্ধ হ'ব সেইটো নিশ্চিত হৈ পৰিছে ইয়াৰ পাছত দ্বিতীয়তে আহিছোঁ ফিজিক্স বিষয়ত অৰ্থাৎ 2020 বৰ্ষৰ ফিজিক্স শাখাত নোবেল বঁটা লাভ কৰিছে পুনৰবাৰ 3জন ব্যক্তিয়ে এই ক্ষেত্ৰত ৰজাৰ পেনৰোজ ৰেইনহাৰ্ড গেনজেল আৰু এণ্ড্ৰিয়া গেজে 2020 বৰ্ষৰ ফিজিক্স শাখাত নোবেল বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ৰজাৰ পেনৰোজৰ আৱিষ্কাৰ বা উদ্ভাৱনৰ ক্ষেত্ৰত তেওঁ বিশ্বব্ৰহ্মাণ্ডত যে ব্লেক হোল যে প্ৰকৃতাৰ্থত আছে তাক প্ৰতিষ্ঠা অৰ্থাৎ সত্য বুলি প্ৰমাণিত কৰিছে তেওঁ বিশ্বব্ৰহ্মাণ্ডত ব্লেক হোলৰ উপস্থিতি প্ৰমাণ কৰিছে জেনেৰেল থিয়ৰী অফ ৰিলেটিভিটিৰ জৰিয়তে অৰ্থাৎ জেনেৰেল থিয়ৰী অফ ৰিলেটিভিটিৰ জৰিয়তে ৰজাৰ পেনৰোজে বিশ্বব্ৰহ্মাণ্ডত যে ব্লেক হোলৰ যে উপস্থিতি আছে সেইটো তেওঁ প্ৰমাণ কৰিবলৈ সক্ষম হৈছে ইয়াৰ বিপৰীতে ৰেইনহাৰ্ড গেনজেল আৰু এণ্ড্ৰিয়া ঘেজে পেনৰোজৰ থিয়ৰী অফ ৰিলেটিভিটিৰ দ্বাৰা ব্লেক হোলৰ উপস্থিতিৰ সত্যতাক প্ৰমাণিত কৰিবলৈ সক্ষম হৈছে গতিকে মন কৰিব যে ফিজিক্স শাখাত যি 3জন ব্যক্তিক নোবেল বঁটা এইবাৰ প্ৰদান কৰা হৈছে তেওঁলোকে কেনেধৰণেৰে এই বঁটাটো লাভ কৰিবলৈ সক্ষম হৈছে ৰজাৰ পেনৰোজে কি কৰিছে যে ব্লেক হোলৰ যে প্ৰকৃতাৰ্থত আছে তাক সত্য বুলি প্ৰমাণিত কৰিছে আৰু ৰেইনহাৰ্ড গেনজেল আৰু এণ্ড্ৰিয়া ঘেজে কি কৰিছে পেনৰোজৰ থিয়ৰী অফ ৰিলেটিভিটিৰ দ্বাৰা ব্লেক হোলৰ যে উপস্থিতি আছে তাৰ সত্যতাক প্ৰমাণিত কৰিবলৈ সক্ষম হৈছে ইয়াৰ পাছত আহিছোঁ তৃতীয়তে কেমেষ্ট্ৰি শাখা অৰ্থাৎ কেমেষ্ট্ৰিত 2020 বৰ্ষৰ নোবেল বঁটা লাভ কৰিবলৈ সক্ষম হৈছে 2জন ব্যক্তিয়ে তেওঁলোক হ'ল ইমানুৱেল কাৰ্পেণ্টাৰ আৰু জেনিফাৰ এ ডডনা অৰ্থাৎ ইমানুৱেল কাৰ্পেণ্টাৰ আৰু জেনিফাৰ এ ডডনাই 2020 বৰ্ষৰ কেমেষ্ট্ৰিত নোবেল বঁটা লাভ কৰিবলৈ সক্ষম হৈছে আৰু এই দুয়োগৰাকী ব্যক্তি এগৰাকী ফ্ৰান্সৰ আৰু এগৰাকী আমেৰিকাৰ কেতিয়াবা আমাৰ পৰীক্ষাত প্ৰশ্ন অহা দেখা যায় যে 2020 বৰ্ষৰ কেমেষ্ট্ৰিত যি 2জনে নোবেল বঁটা লাভ কৰিবলৈ সক্ষম হৈছে তেওঁ কোন দেশৰ গতিকে মনত ৰাখিব এগৰাকী ফ্ৰান্সৰ ইমানুৱেল কাৰ্পেণ্টাৰ আৰু জেনিফাৰ এ ডডনা হ'ল আমেৰিকাৰ এতিয়া সকলোৰে মনত এটা প্ৰশ্ন আহিব পাৰে যে এই দুগৰাকী ব্যক্তিয়ে কিহৰ বাবে নোবেল বঁটা লাভ কৰিবলৈ সক্ষম হৈছে তেওঁলোকে নোবেল বঁটা লাভ কৰিবলৈ সক্ষম হৈছে কিয়নো they discovered the method for genome editing এতিয়া সকলোৰে মনত অহা এটা প্ৰশ্ন হয় যে এই genome editing নো কি বিশেষকৈ সায়েন্সৰ ষ্টুডেণ্টৰ কাৰণে ইয়াক কিন্তু বুজাত বৰ বিশেষ টান নহয় তেওঁলোকৰ কাৰণে সহজে হৈ পৰিব মোৰ ধাৰণা মতে এটা কথাটো হ'ল যে আমাৰ শৰীৰত যি ডিএনএ থাকে তাত জিনৰ দ্বাৰা আমাৰ ব্যক্তিত্বত
আমাৰ পৰিয়ালৰ যিবোৰ স্বভাৱ সেইবোৰ আমাৰ দেহত পৰিলক্ষিত হোৱা দেখা যায় অৰ্থাৎ যাক হেৰিডিটেৰী বুলি ক'ব পৰা যায় অৰ্থাৎ পৰিয়ালৰ পৰা যি জিন আমাৰ দেহলৈ অহা দেখা যায় মানে পৰিয়াল বা পূৰ্বপুৰুষৰ স্বভাৱ আমাৰ দেহত পৰিলক্ষিত হোৱা দেখা যায় এই দুইগৰাকী আমেৰিকান আৰু ফ্ৰান্সৰ বৈজ্ঞানিক দুগৰাকীয়ে জেন এডিটিং টুলৰ নিৰ্মাণৰ দ্বাৰা এনে বংশানুগতভাৱে দেহত পৰিলক্ষিত হোৱা চাইনবোৰ সলনি কৰিব পৰিৱৰ্তন কৰিব তথা সম্পূৰ্ণৰূপে নাইকিয়া কৰিব পৰাকৈ ব্যৱস্থা উদ্ভাৱন কৰিছে যে জিনৰ নেতৃত্বত আমাৰ দেহত পূৰ্বপুৰুষৰ যি স্বভাৱ বা আচাৰ আচৰণ পৰিলক্ষিত হয় তেওঁলোকে এই গেনম এডিটিং টুলৰ জৰিয়তে তাক যে সম্পূৰ্ণৰূপে সলনি বা আমাৰ দেহৰ পৰা নাইকিয়া যে কৰি দিব পৰা যায় সেই বিষয়তে তেওঁলোকৰ উদ্ভাৱনটো এতিয়া আহিছোঁ 4 নম্বৰতে লিটাৰেচাৰ অৰ্থাৎ সাহিত্যৰ শাখাত 2020 বৰ্ষৰ নোবেল বঁটা লাভ কৰিবলৈ সক্ষম হৈছে লুইচ গ্লাক অৰ্থাৎ লুইচ গ্লাক নামৰ 77 বছৰীয়া আমেৰিকান কবিয়ে 2020 বৰ্ষৰ লিটাৰেচাৰ শাখাত নোবেল বঁটা লাভ কৰিবলৈ সক্ষম হৈছে কিয়নো ফৰ হাৰ আনমিষ্টেকেবল পয়েটিক ভইচ ডেট উইথ austere beauty makes individual existence universal মন কৰিব কিয়নো তেওঁ এইবাৰ নোবেল বঁটা লাভ কৰিবলৈ সক্ষম হৈছে শব্দখিনি মন কৰিব যে কি ক'লে ফৰ হাৰ আনমিষ্টেকেবল পয়েটিক ভইচ ডেট উইথ austere beauty makes individual existence universal অৰ্থাৎ তেখেতে তেওঁৰ কবিতাৰ জৰিয়তে প্ৰত্যেকজন ব্যক্তিৰে যে ব্যক্তিগত এক অস্তিত্ব আছে অৰ্থাৎ মৰ্যাদা আছে তাকেই নিজৰ কবিতাৰ সাৱলীল শব্দশৈলীৰে প্ৰকাশ কৰিব পাৰিছে য'ত নেকি বাস্তৱ জীৱনৰ অস্তিত্ব বিচাৰি পোৱা যায় গতিকে এনে ধৰণৰ সাৱলীল শব্দশৈলীৰ বাবে তেওঁ 2020 বৰ্ষৰ সাহিত্যৰ ক্ষেত্ৰখনত নোবেল বঁটা অৰ্জন কৰিবলৈ সক্ষম হৈছে ইয়াৰ পাছত আহিছোঁ 2020 বৰ্ষৰ শান্তি বঁটা 2020 বৰ্ষৰ শান্তিৰ নোবেল বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ৱৰ্ল্ড ফুড প্ৰগ্ৰাম অৰ্থাৎ এটা আন্তৰ্জাতিক সংস্থাই এইবাৰ নোবেল বঁটা লাভ কৰিবলৈ সক্ষম হৈছে কোনটো শাখাত শান্তিৰ শাখাত ইউএনৰ অধীনস্থ অৰ্থাৎ ইউনাইটেড নেশ্যনছৰ অধীনস্থ এই সংস্থাটোৱে জৰুৰীকালীন অৱস্থাত পৃথিৱীৰ যিকোনো অঞ্চলতে খাদ্য সামগ্ৰী যোগান ধৰিবলৈ সক্ষম হৈছে বিশেষকৈ যোৱা কিছু বছৰ ধৰি পৃথিৱীৰ যিবোৰ অঞ্চলত যুদ্ধ সদৃশ পৰিৱেশ তথা যুদ্ধ হৈ আছে তেনে অঞ্চলত এই সংস্থাটোৱে খাদ্যৰ যোগান ধৰি আহিছে অৰ্থাৎ কোনো ধৰণৰ অসুবিধা নকৰাকৈ পৃথিৱীৰ যিকোনো অঞ্চলতে যিসকল লোকে খাদ্যৰ অভাৱত ভুগি আছে তেওঁলোকলৈ এই সংস্থাটোৱে কি প্ৰদান কৰিবলৈ সক্ষম হৈছে খাদ্যৰ যোগান ধৰিবলৈ সক্ষম হৈছে আৰু যাৰ পৰিণতিতে তেওঁলোকক এই সংস্থাটোক 2020 বৰ্ষৰ শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হৈছে ইয়াৰ পাছত আহিছোঁ আমাৰ শেষৰটো শাখা ইকনমিক্স যিটো শাখা 1969 চনত সংযোজন কৰা হৈছিল আৰু 2020 বৰ্ষৰ অৰ্থশাস্ত্ৰ বিষয়ত নোবেল বঁটা লাভ কৰিবলৈ সক্ষম হৈছে দুজন ব্যক্তিয়ে সেই ব্যক্তি দুগৰাকী হ'ল এজন পল মিলগ্ৰাম আৰু আনজন হ'ল ৰবাৰ্ট উইলছন ফৰ দ্য ইম্প্ৰুভমেণ্টছ টু অকশ্যন থিয়ৰী মন কৰিব কিয় তেওঁলোকে 2020 বৰ্ষৰ অৰ্থশাস্ত্ৰ শাখাত নোবেল বঁটা লাভ কৰিবলৈ সক্ষম হৈছে কিয়নো ইম্প্ৰুভমেণ্টছ টু অকশ্যন থিয়ৰী অৰ্থাৎ আমাৰ দৈনন্দিন জীৱনত অকশ্যনবোৰ সঠিককৈ হ'বৰ বাবে এফিচিয়েণ্টলি হ'বৰ বাবে যিহেতু আজিকালি সকলো হ'বৰ বাবে তেওঁলোকে এই থিয়ৰিটোৰ উদ্ভাৱন কৰিছে যে কি যাতে এফিচিয়েণ্টলি আমাৰ অকশ্যনবোৰ হয় যেহেতু আজিকালি আমি সকলোৱে জানো যে সকলোবোৰ ক্ষেত্ৰতে প্ৰাইভেটাইজেশ্যন কৰা গৈছে যাৰ ফলত প্ৰায়বোৰ বস্তু অকশ্যন বেচিছত হোৱা দেখা যায় গতিকে এই অকশ্যন ফৰ্মেটবোৰ ইম্প্ৰুভমেণ্টৰ কাৰণে এই দুজন ব্যক্তিয়ে যি প্ৰচেষ্টা চলাইছে আৰু সেই ক্ষেত্ৰত তেওঁলোকে যি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে সেই সফলতাৰ বাবে তেওঁলোকক 2020 বৰ্ষৰ অৰ্থশাস্ত্ৰ বিষয়ত নোবেল বঁটা প্ৰদান কৰা গৈছে এতিয়া অকশ্যন মানেনো কি যেহেতু আমি বৰ্তমান সময়ছোৱাত IPL চলি আছে গতিকে IPLত যিসমূহ দলে এই IPLত প্ৰতিদ্বন্দ্বিতা কৰিছে আমি জানো যে তেওঁলোকৰ যিসমূহ প্লেয়াৰ তেওঁলোকৰ দলৰ হৈ খেলে সেই প্লেয়াৰবোৰ কিহৰ জৰিয়তে তেওঁলোকৰ দললৈ আমদানি কৰা হয় একোটা অকশ্যনৰ জৰিয়তে গতিকে সেই অকশ্যন যাতে সুস্থভাৱে হয় অৰ্থাৎ সঠিক এটা ষ্ট্ৰাকচাৰৰ নেতৃত্বত যাতে সেই অকশ্যন হয় সেই গোটেই ফৰ্মেটটো এটা ইম্প্ৰুভ কৰিছে যাতে ইয়াত কোনো ধৰণৰ সুৰুঙা নাথাকে গতিকে সেই ইম্প্ৰুভমেণ্টৰ কাৰণেই এই দুগৰাকী ব্যক্তিক 2020 বৰ্ষৰ ইকনমিক্স শাখাত নোবেল বঁটা প্ৰদান কৰা হৈছে গতিকে
আশা কৰিছোঁ সকলোৱে 2020 বৰ্ষৰ নোবেল বঁটা কেন্দ্ৰিক যি বিষয় অৰ্থাৎ যি নোবেল বঁটা প্ৰদান কৰা গৈছে 2020 বৰ্ষত এই ক্ষেত্ৰত তেওঁলোকে গোটেইকেইটা শাখাত কোন ব্যক্তিয়ে লাভ কৰিছে কি তেওঁলোকৰ ক্ষেত্ৰখনত কেনেধৰণৰ অৱদানৰ বাবেনো তেওঁলোকে এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে এই ক্ষেত্ৰত তেওঁলোকে আপোনালোক সকলোৱে জানিবলৈ সক্ষম হৈছে গতিকে আজিলৈ আমাৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ ধন্যবাদ হেভ এ গ্ৰেট ডে